আজি নলোকৰ পৰা এটা ভাল টপিক লৈ আনিছোঁ। টপিক দে অকনমিয়ামূল্য সোলাৰ প্ৰজেক্ট। সোলাৰ প্ৰজেক্ট যেন কাপে পাদন বা সোলাৰ প্ৰজেক্টটো কেনেধৰণে পায়, কি ধৰণে সোলাৰ প্ৰজেক্টটো পায়, এই বিষয়ে আজি আপোনালোকৰ ওচৰত মোৰ মনৰ কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ। কাৰণ মই এটা প্ৰায় 40 লাখ টকাৰ এটা সোলাৰ প্ৰজেক্টৰ পাইছোঁ, 1 টকা নিদিয়াকৈ। 1 টকা নিদিয়াকৈ মই 40 লাখ টকাৰ এটা সোলাৰ প্ৰজেক্ট পাইছোঁ। কেনেকৈ পাইছোঁ? বিশেষকৈ নমস্কাৰ বন্ধুসকল, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাব লাগিব। আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ দিনত কামটো সম্ভৱ হৈছে। কাৰণ তেওঁৰ নিচিনা এজন মুখ্যমন্ত্ৰী নথকা হ'লে হয়তো মই নাপায়, ইমান ধৰণৰ ইমান টকাৰ এটা সোলাৰ প্ৰজেক্ট মই নাপায়। ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আপোনাৰ মিনিষ্টাৰ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। লগতে আমাৰ ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী, শিক্ষামন্ত্ৰী আমাৰ অতি মৰমৰ ডাক্তৰ ৰণোজ পেগু ছাৰক মই কোটি কোটি প্ৰণাম জনাইছোঁ। 1 টকা আপোনালোকক কৈছোঁ, মই সঁচা কথা কৈছোঁ, 1 টকা বিনা টকাত মই 40 লাখ টকাৰ এটা সোলাৰ প্ৰজেক্ট পাইছোঁ। ইয়াৰ কাৰণ হৈছে মই এজন খেতিয়ক, মই খেতি কৰোঁ, মই খেতি কৰি ভাল পাওঁ। সৰিয়হ, মাহ, ধান খেতি আৰু বহুত ধৰণৰ মই খেতি কৰোঁ। কিন্তু প্ৰায় পানীৰ অভাৱত খেতিবিলাক ইমান ভাল নাছিল। কিন্তু এইবাৰ বিন্দাছ মই 30 লাখ টকাৰ প্ৰজেক্ট এটা সোলাৰ প্ৰজেক্ট এটা পাইছোঁ। ইতিমধ্যে সোলাৰ প্ৰজেক্ট মোৰ ক্লিয়াৰ সম্পূৰ্ণ হৈ গ'ল আৰু ইতিমধ্যে পানী যোগানো আৰম্ভ হৈ গ'ল। এতিয়া আপোনালোকক মোৰ কথা শ্বেয়াৰ কৰিছোঁ, এই সোলাৰ প্ৰজেক্ট আপোনালোকে বিনা টকাত কেনেকৈ পায়, ক'ত আবেদন কৰিব লাগিব, আপুনি ক'ত এপ্লাই কৰিব লাগিব, আপুনি কোনটো ডিপাৰ্টমেণ্টত যাব লাগিব। ইয়াত 2টা ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ইৰিগেশ্যন ডিপাৰ্টমেণ্ট। আমাৰ গাঁৱত প্ৰতিজনেই প্ৰায় এগ্ৰিকালচাৰৰ পৰা পইচা দি আনিছে। পথাৰে চাপৰিত পথাৰে এতিয়া সোলাৰ য'ত 30,000 36,000 টকা জমা দি সোলাৰ প্ৰজেক্টবিলাক কাম কৰি আছে। কিন্তু মোৰ প্ৰজেক্ট হৈছে ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ, 1 টকা দিয়া নাই, বিনা টকাত 40 লাখ টকাৰ এটা সোলাৰ প্ৰজেক্ট গভৰ্ণমেণ্টে দিছে। লগতে আমাৰ সম্পূৰ্ণ সহযোগিতা কৰিছিল, মোক মোৰ ফৰ্মখনত চাইনো কৰিছিল আহি মোকে আমাৰ মৰমৰ আমাৰ সন্মানীয় বিধায়ক আমাৰ উৎপল বৰা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ। আমাৰ জনপ্ৰিয় বিধায়ক মহোদয়ক উৎপল বৰা ছাৰক, তেখেতৰ সহযোগিতাও যথেষ্ট মোক সহায় কৰিছিল, মনত আশক এটা দিছিল। এতিয়া কথালৈ আহোঁ, কেনেধৰণে এপ্লাই কৰোঁ। এতিয়া আপোনালোকক এপ্লাই ইমান ডাঙৰ প্ৰচেছ নহয়, আপোনালোকক কৈছোঁ মই বিশেষকৈ গহপুৰৰ কথা ক'ম। আমাৰ গহপুৰ চাৰ্কুলত আপোনাৰ চাব ডিভিজনত এটা ইৰিগেশ্যন ডিপাৰ্টমেণ্ট এটা অফিচ আছে। এইটো হৈছে আপোনাৰ এগ্ৰিকালচাৰ অফিচটো আছে আপোনাৰ চাৰ্কুল SDC অফিচৰ ওচৰত। আপুনি যদি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ অফিচ বিচাৰি যায়, আপোনাৰ অলপ যাব লাগিব, ৰেল লাইন অলপ সিপাৰ যাব লাগিব, তাতে আছে আমাৰ অফিচটো। তাত আপোনালোকে যাব, গৈ তাত SDO বাইদেউ, আপোনাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ SDO বাইদেউ, চিফ ইঞ্জিনিয়াৰ আমাৰ বাইদেউ আছে, আৰু আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ আমাৰ দনিজন পেগু এখেত আছে। আপোনালোকে তাত গৈ বিশেষকৈ গহপুৰৰ আমাৰ খেতিয়কৰ কাৰণে তাত গৈ আপোনালোকে যোগাযোগ কৰক। আপোনালোকে এপ্লিকেশ্যন দিয়ক। এপ্লিকেশ্যন দিয়াৰ পাছত আপোনাৰ এখন ফৰ্ম দিব। এই ফৰ্মত আপোনাৰ বিভিন্ন ধৰণৰ আপোনাক লাগিব কিবা আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, এই ফৰ্মখনত ফিল আপ কৰিব, আপোনালোকে জমা দিব।
তাৰ এজন জমা লোৱা এজন কৰ্মচাৰী আছে আপোনালোকে তাত জমা দিব জমা দিয়াৰ পাছত আপোনালোকৰ এই প্ৰজেক্টটো গভৰ্ণমেণ্টলৈকে দিব গভৰ্ণমেণ্টে যেতিয়া গভৰ্ণমেণ্টৰ পৰা ঘূৰি আহিব আপোনাক তেতিয়া অফিচলৈ ঘূৰি আহিব আপোনাক কল কৰিব আপুনি কিন্তু এটা কথা আপুনি অফিচৰ লগত যোগাযোগটো অব্যাহত ৰাখিব লাগিব এইটো সঁচা কথা আপুনি যদি এপ্লিকেশ্যন দিয়াৰ পাছত আপুনি শুই থাকিলে নহ'ব আপুনি যোগাযোগ কৰি থাকিব লাগিব বিষয়টো যাতে কৰ্মচাৰীবিলাকে সদায় মনত পৰি থাকে বা গম পাই থাকে আপুনি প্ৰথমতে যদি গভৰ্ণমেণ্টৰ পৰা ঘূৰি আহে ৰিকুৱাৰমেণ্ট হৈ ঘূৰি আহে তেতিয়া আপোনাৰ পথাৰখন ছাৰ্ভে কৰিব ছাৰ্ভে কৰাৰ পাছত আপোনাৰ পথাৰ যদি ভাল লাগে এটা নিৰ্দিষ্ট পৰিমাণৰ হয় প্ৰায় 50-60 বিঘা অকল মোৰে নহয় এজনৰ নহয় প্ৰায় আপোনাক 10জনৰ গোট খাব লাগিব আশে পাশে টকা যিমানখিনি মানুহ আছে খেতি পথাৰ আছে এই মানুহবিলাকক লগত লৈ আপোনাৰ 50-60 বিঘা আপুনি দেখুৱাবই লাগিব মোৰ ব্যক্তিগতভাৱে আছে যথেষ্ট আলি খেতি বা আলিথলি আছে কিন্তু মোৰ আশে পাশে প্লাছ কৰি পেলাই প্ৰায় 60-70 বিঘামান মই ফৰ্মত জমা দিছোঁ পাছত ভেৰিফিকেশ্যন আহি গোটেই ছাৰ্ভে কৰি অৱশেষত ভাল খবৰটো আহিছিল মোৰ আপোনাৰ প্ৰজেক্টটো ছাকচেছ আপোনাৰ কাম আৰম্ভ হ'ব এতিয়া কথা হ'ল কাম আৰম্ভ হোৱাৰ পাছত আপুনি কি খেতি কৰিব এতিয়া মোৰ খেতি কি পানী আছে যেতিয়া কি মোৰ মনৰ যি মই ইচ্ছা কৰোঁ তাকে খেতি কৰিব পাৰোঁ মোটামুটি কাম কৰিব লাগে আপুনি খেতি কৰিব লাগিব ওইটাতে মই এবাৰ প্ৰায় 10 বিঘা তিনিমহীয়া খেতি আৰম্ভ কৰিছোঁ মই জীৱনত তিনিমহীয়া খেতি কৰা নাছিলোঁ মই বছৰেকীয়া খেতিয়ে কৰিছিলোঁ কিন্তু এবাৰ তিনিমহীয়াত হাত দিছোঁ প্ৰায় 10 বিঘা খেতি আৰম্ভ কৰিছোঁ আৰু মোৰ লগত 3-4জন মানুহ আছে এইবিলাকৰ ইহঁতৰ 2 বিঘা 3 বিঘা তেনেকৈ প্ৰায় প্ৰথমেই 30 বিঘামান আৰম্ভ কৰিছোঁ তাৰ পাছত এতিয়া তাত যি ধৰণে আপোনাৰ পানী আছে যেতিয়া আপুনি জলকীয়া খেতি কৰিব পাৰিব আপুনি ৰঙালাও খেতি কৰিব পাৰিব লাও খেতি কৰিব পাৰিব আপুনি যি ইচ্ছা কথা হ'ল এতিয়া মই আপোনালোকৰ মোৰ মনৰ কথা আপোনালোকক শ্বেয়াৰ কৰিলোঁ আপোনালোকে ইৰিগেশ্যন ডিপাৰ্টমেণ্টত যোগাযোগ কৰক কথা পাতক নিশ্চয় আপুনি সফল হ'ব আপুনি পাবই তাত তিনিটা চাৰিটা এষ্টিমেট স্কিম আছে আপোনাৰ PMGAY এনেকৈ ধৰণৰ এটা স্কিম আছে এইটো 9 লাখ টকা আৰু এটা 6 লাখ টকাৰ স্কিম এটা আছে আৰু প্ৰায় 16 লাখ টকাৰ স্কিম এটা আছে 30 লাখ টকাৰ 40 লাখ টকাৰ আপোনাৰ স্কিম এটা আছে আপোনালোকক ছাৰ্ভে অনুযায়ী দিয়া হয় আপোনালোকক যেতিয়া ইঞ্জিনিয়াৰে ছাৰ্ভে কৰিব তেতিয়া আপোনাক এই স্কিমটোৰ আপোনাক দি দিব কোনটো স্কিম প্ৰয়োজন হয় ধন্যবাদ বন্ধুসকল আপোনালোকক মই আজি মোৰ মনৰ কথা শ্বেয়াৰ কৰিলোঁ মোৰ এই প্ৰজেক্টটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰাৰ ইচ্ছা আছিলে কাৰণে আজি শ্বেয়াৰ কৰিলোঁ ধন্যবাদ মিচিং ৰেগাম ৰৈ চাহ আহি ৰেগাম
ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে মৰমতে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টোৰ জৰিয়তে আন কোনোবাও উপকাৰ হয় আপোনালোকক অনুৰোধ কৰিছোঁ এবাৰ ক'লোঁ ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনাৰ মনৰ কথাখিনি কমেণ্ট হিচাপে জনাব ধন্যবাদ